বুজে সামগুৰিত আসলতে কংগ্ৰেছ দল বিজয় হোৱাটো 100% নিশ্চিত। বিজেপিয়ে যিমানেই উৎপাত নকৰক লাগিলে, বিজেপিয়ে তাত যিমানেই গুণ্ডাগিৰি নকৰক লাগিলে, বিজেপিয়ে তাতে যিমানেই এনেকুৱা ধৰণৰ প্ৰেছাৰ নিদিয়ক লাগিলে বা যি কৌশলে অৱলম্বন নকৰক লাগিলে, সামগুৰি সমষ্টিটোৰ কথা যে মোক সুধিছে আপুনি, মই এইটো খাটাংকৈ ক'ব পাৰোঁ যে সামগুৰিত কংগ্ৰেছ দল বা আমাৰ বিৰোধী ঐক্যমঞ্চ জিকাটো খাটাং। মই আপোনালোকক এটা কথা চেলেঞ্জ কৰি আজি ইয়াত কৈছোঁ, এই আমাৰ যিটো বিধানসভাৰ উপনিৰ্বাচন আছে, কোনো প্ৰশাসন যন্ত্ৰ এইবাৰ ইয়াত খেলি মেলি লগাব নোৱাৰে। কাৰণ 126টা হ'লে আমাৰ নেতাসকল ক'ৰবাত ঘূৰি ফুৰিব লাগে। 5টা সমষ্টিত আমাৰ বুথৰ পৰা কেন্দ্ৰৰ পৰা ৰাজ্যিকলৈকে প্ৰত্যেক নেতাই পহৰাদাৰত চিচি কেমেৰাৰ দৰে আমি পুলিং এজেণ্টৰ পৰা পুলিঙৰ ৰুমৰ পৰা কাউণ্টিঙলৈকে পহৰা দিম। যি অফিচাৰে গাত 2 নম্বৰী কৰিব, মই আজিয়ে আপোনালোকক কৰিব নিস্তাৰ নহ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই সাহস নকৰে। নমস্কাৰ, স্বাগতম জনাইছোঁ আৰবি ভইচ এণ্ড ব্লগছৰ আজিৰ অন্য এক ৰিয়েকশ্যন ভিডিঅ'লৈ। তো সমাগত উপনিৰ্বাচনটো এইবাৰ বিশেষভাৱে লক্ষণীয় হ'ব, কিয়নো 2026ত যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ প্ৰভাৱ নিশ্চয়কৈ এই উপনিৰ্বাচনৰ প্ৰভাৱ 26ত পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিয়নো এইবাৰ এই 5টা সমষ্টিত যি 5টাত উপনিৰ্বাচন হ'ব, ইয়াৰ ফলাফলে সেই নিৰ্বাচনত নিশ্চয় প্ৰভাৱ পেলাব। কিয়নো এই নিৰ্বাচনৰ এই ঢৌ যিটো থাকিব, সেই ঢৌটোৱে সেই ঢৌলৈ গৈ থাকিব। আৰু এই নিৰ্বাচন সম্পৰ্কে বিশেষকৈ কি হৈছে, প্ৰতি মুহূৰ্তত সলনি হৈ থাকিব নিৰ্বাচনী প্ৰেক্ষাপট। আৰু এই নিৰ্বাচনী প্ৰেক্ষাপট সম্পৰ্কত মীৰা বৰঠাকুৰ, অখিল গগৈৰ আমি কিছু বক্তব্য জানি ল'ম। তাৰপিছত আপোনালোকৰ মতামত জনাব আজিৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সত, যে আপোনালোকে কি ভাবে যে এইবাৰ কোনটো দলে কিমানটা, এই 5টা সমষ্টিৰ কোনে কিমানটা পাব পাৰি। তো এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক আৰু আপোনাৰ কমেণ্ট যোগে আপোনাৰ মন্তব্য আগবঢ়াওক। তেনেহ'লে আহক আমি এই বিশেষ ব্যক্তিসকলৰ কিছু মন্তব্য চাই লওঁ, তেখেতসকলেনো কি কয় এই উপনিৰ্বাচন সম্পৰ্কত। পৰম নকৰো, আহক। যে সম্ভাৱনাৰ ওপৰত যাতে কোনো একো মতামত নিদিয়ে। আমাৰ কংগ্ৰেছ দলৰে হওক, আমাৰ অসম সন্মিলিত মঞ্চৰ নেতাসকলকো মই অনুৰোধ কৰিম যে সম্ভাৱনাৰ ওপৰত কোনো মতামত দিব নালাগে। আমাৰ দলৰ সকলো নেতাই নিজৰ মন খুলি পেলাই জিতেন্দ্ৰ সিং ডাঙৰীয়াক নিজৰ যুক্তিখিনি ৰাখিছে, ময়ো মোৰ মতামত দিছোঁ। আৰু আমাৰ বিৰোধী আমাৰ যি অসম সন্মিলিত মঞ্চৰ নেতাসকলেও 5জনীয়া কমিটিয়ে এটা বিস্তাৰিত ৰিপৰ্ট ইতিমধ্যে মোৰ হাতত দিছিলে আৰু সেইটো মই AICC-লে পঠিয়াই দিছোঁ। আৰু আমি সকলোৱে কৈছিলোঁ যে AICC ভাবি চিন্তি চাই যিটো সিদ্ধান্ত ল'ব আমি সকলোৱে মানি ল'ম। সেইকাৰণে মই বিহালীবাসীকো অনুৰোধ কৰিম, বিহালীৰ আমাৰ দলৰ নেতা কৰ্মী, শুভাকাংক্ষী, গুণমুগ্ধ সকলোকে অনুৰোধ কৰিম যে যেতিয়ালৈকে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে চূড়ান্ত সিদ্ধান্ত নিদিয়ে, তেতিয়ালৈকে অনুমান আৰু সম্ভাৱনাৰ ওপৰত আমি কোনো সিদ্ধান্ত বা কথা বতৰা কোৱাটো ভাল নহ'ব। আৰু মোৰ বিশ্বাস যে আজি সন্ধ্যালৈকে আমি সিদ্ধান্ত পাম। আৰু সিদ্ধান্ত মোৰ মতে দলে যিটো ল'ব, সেইটো আমি দলৰ সকলো নিষ্ঠাবান কৰ্মীয়ে আমি এইটো মানি ল'ব লাগে। আৰু ইয়াত যিটো উলিয়াই আছে আমুকৰ ফালে আছে, মতামত গণতান্ত্ৰিক প্ৰক্ৰিয়া এটাত মত পাৰ্থক্য হ'ব পাৰে, মত বেলেগ হ'ব পাৰে। মত বেলেগ হোৱা আৰু মন বেলেগ হোৱাটো বেলেগ কথা। আমি কংগ্ৰেছী হিচাপে মন এটাই যে আমি বিজেপিক ঘূৰাব লাগে। আমাৰ অসম সন্মিলিত মঞ্চৰো মনটো এটাই, বিজেপিক প্ৰতিহত কৰিব লাগে। মত বেলেগ হোৱাটোতো অপৰাধ হ'ব নোৱাৰে। মত বেলেগ হ'ব পাৰে, কিন্তু সেইটো কাৰণেতো কেন্দ্ৰীয় আমাৰ নেশ্যনেল পাৰ্টিৰ লিডাৰ আহিছিলে, যাতে চবৰে মতামত লৈ এটা সুস্থিৰ সিদ্ধান্ত ল'ব পাৰে। আৰু মোৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে যে তেখেতে এটা সিদ্ধান্ত আজি সন্ধ্যালৈকে দিব। এতিয়া আমি যদি কিন্তু কথাখিনি পাতিব বিচৰা নাই, যদি কিন্তু কথা পাতিবলৈতো সময় আছে। মতামতখিনিয়ে দিছোঁ অকল সভাপতি মতামতেইতো শেষ মতামত নহয়। দলত আৰু বহুত নেতা আছে, সকলোৰে মতামত ল'ব লাগিব, সকলোৰে মতামত লৈছে।
সেইকাৰণে মই এটাহে সকলোকে অনুৰোধ কৰিম, সংবাদ মাধ্যমকো অনুৰোধ কৰিম যে সম্ভাৱনা আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি বিহালীক মানে যুদ্ধৰ বা ভূমিকম্পৰ নাভি কেন্দ্ৰ বনাব নালাগে। আমি ৰিজাল্টটো চাই লওঁ, AICC সিদ্ধান্তটো চাই লওঁ, চোৱাৰ পাছততো চবেই সময় পাব কথা ক'বলৈ। মই নিজে 4বাৰ টিকেট পোৱা নাই এই দলত, চবেই জানে আপোনালোকে। এতিয়া মই দলৰ সভাপতি, এতিয়া 5টা সমষ্টিৰ টিকেট মোৰ ঘৰত আছে। যিজন মানুহে আজি 5টা সমষ্টিৰ টিকেট এতিয়া মোৰ ঘৰত আহি পাইছে, সেই মানুহজনেও মোৰ নিজৰ এইটো জীৱনতে 4বাৰ মই দলীয় টিকেটৰ পৰা বঞ্চিত হৈছোঁ। কিন্তু সেইদিনাখনতো মই ধৈৰ্য ধৰিছিলোঁ আৰু মোৰ ধৈৰ্য পৰীক্ষা হৈছিলে, আৰু সেই ধৈৰ্য পৰীক্ষাত পাছ কৰাৰ কাৰণে আজি মোৰ হাতত আকৌ টিকেট দিছে বিলাবলৈ। মই জানো জ্বলন্ত উদাহৰণ নহয়? সেইদিনাখনতো মোৰ শুভাকাংক্ষী, মোৰ ইষ্ট স্বজন, বন্ধু বান্ধৱ, মোৰ লগত থকা দলীয় কৰ্মী চবেই দুখ পাইছিলে। কিন্তু আজিতো তেওঁলোকে গৌৰৱবোধ কৰে যে এদিন টিকেট নোপোৱা মানুহজনে আজি টিকেট বিলাইছে। এইটো হৈ থাকে দলত। এতিয়া এনেও আমাৰ দলতো যদি 5জন আছে, ধৰি ল'লোঁ আমি কংগ্ৰেছকে দিম, তেতিয়াওতো 4জনে নাপাব, তেতিয়াও 4জনৰ অকণমান দুখ লাগিব। আপুনি এনেকুৱা নেকি যে কংগ্ৰেছে পালে বাকী 4জনে ফূৰ্তি পাব? বাকী 4জনৰ দুখ লাগিব, মোৰ লাগিছিলে দুখ। আৰু সেই বিষ কেতিয়াবা আমি পান কৰিবলগীয়া হয় ভালৰ কাৰণে। আমি তিতা নাখাওঁ জানো? আমি মিঠা যেনেকৈ খাওঁ, আমিতো নিজে ঘৰত বনাই তিতা খাওঁ। ৰাজনীতিতো মিঠা তিতা খাব লাগিব। সন্মিলিত মৰ্চাৰ সভাপতি মই 2টা কাৰণত হৈছোঁ। এটা হৈছে কংগ্ৰেছ দলৰ সভাপতি হোৱা সূত্ৰে আমি অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ, আৰু আমাৰ বাকী দলসমূহে প্ৰস্তাৱ কৰিছিলে যে মই সভাপতি হ'ব লাগে। এতিয়া বাকী দলসমূহে ঠিক কৰিব, এতিয়াতো সেই কথাবিলাক ক'তো অহা নাই। টিভিত দেখিছোঁ মই। এতিয়া মই থাকিব লাগে নে পদত্যাগ কৰিব লাগে, আমাৰ মাজততো কোনেও কোৱা নাই। গতিকে অনুমানৰ ভিত্তিত আমি কথাখিনি পতাটো ঠিক নহ'ব। মৰ্চা নাথাকিব নেকি? কিয় নাথাকিব? বিজেপি বিৰোধী শক্তি লাহে লাহে শক্তিশালী হৈ আহিছে, আৰু শক্তিশালী আমি কৰিব লাগিব, এৰা ধৰাও কৰিব লাগিব, ত্যাগো আমি কৰিব লাগিব। আমি বিৰোধী ঐক্যমঞ্চই কেইদিনমানৰ আগতে এখন বৈঠক কৰিছিলোঁ, আৰু সেই বৈঠকত মানে সিদ্ধান্ত হৈছিলে অমৈহতীয়াভাৱে, কালেক্টিভ ডিচিশ্যন এটা হৈছিলে, অমৈহতীয়া সিদ্ধান্ত এটা হৈছিলে যে 5টা আসনৰ ভিতৰত, 5খন আসনৰ ভিতৰত এখন আসন বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছক বাদ দি হ'ব লাগে, আৰু 4খন আসন কংগ্ৰেছ দলে খেলিব লাগে। ইয়াৰ আগতে আমি ৰাইজৰ দলেও এখন আসন বিচাৰিছিলোঁ, বঙাইগাঁও আসনখন, কিন্তু আমি সেই দাবীটো উঠাই ল'লোঁ যাতে বিৰোধী একতাটো বেছি ভাল হয়, এই সময়ত ত্যাগৰ সময় বুলি আমি ভাবোঁ, সেইকাৰণে আমি উঠাই ল'লোঁ। আৰু সেইদিনাই আমাক যি মিটিং হৈছিলে, সেই মিটিঙতে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে সেই মিটিঙত যিখন সমিতি হ'ব, 5জনীয়া সমিতি, সেই সমিতিৰ দিয়া প্ৰতিবেদনৰ ভিত্তিত প্ৰাৰ্থিত্ব নিশ্চিত হ'ব বিহালীত। কিন্তু দেখা গৈছে যে কংগ্ৰেছ দলে সেইটো আমাক পুনৰ বিবেচনা কৰিবৰ কাৰণে আহ্বান জনাইছে। কালি কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক, নেশ্যনেল AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই মোকো ফোন কৰিছিলে, আৰু ফোন কৰি কৈছে যে এইটো পুনৰ বিবেচনা কৰিব লাগে। সেই সম্পৰ্কে আমি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পুনৰ এই বিষয়টো আমাৰ বিৰোধী ৰাজনৈতিক দলবিলাকৰ লগত আলোচনা কৰিলোঁ, আৰু কৰাৰ ভিত্তিত এতিয়া আকৌ সিদ্ধান্ত হৈছে যে বিহালীত আমি আগৰ যিটো প্ৰস্তাৱ দিছিলোঁ যে বিহালীটো কংগ্ৰেছে এৰি দিব লাগে, সেই প্ৰস্তাৱকে পুনৰ পঠিয়াই দিয়া হৈছে। আজি অলপ সময়ৰ পাছতে আমি বিৰোধী ঐক্যমঞ্চৰ সভাপতি আৰু AICCৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ আমি পঠিয়াই দিম, আৰু আশা কৰিম যে জিতেন্দ্ৰ সিং ডাঙৰীয়াই যিটো জেণ্টলমেন এগ্ৰিমেণ্ট কৰিছিলে সেইদিনাৰ সভাখনত, যে এই 5জনীয়া যিখন কমিটি, সেই কমিটিৰ ৰিপৰ্টৰ ভিত্তিত বা কমিটিৰ অনুমোদনৰ ভিত্তিতেই সেই সিদ্ধান্ত গ্ৰহণ কৰিব। আশা কৰিম যে কংগ্ৰেছে সেই সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু আশা কৰিম আমি সকলোৱে মিলি এই 5টা ছিটত জয়ী হ'বৰ কাৰণে কাম কৰিব পাৰিম।
আচলতে কি মানে মই ভাবোঁ যে চামগুৰিত আচলতে কংগ্ৰেছ দল বিজয় হোৱাটো 100% নিশ্চিত। বিজেপিয়ে যিমানেই উৎপাত নকৰক লাগিলে, বিজেপিয়ে তাত যিমানেই গুণ্ডাগিৰি নকৰক লাগিলে, বিজেপিয়ে তাতে যিমানেই এনেকুৱা ধৰণৰ প্ৰেছাৰ নিদিয়ক লাগিলে বা যি কৌশলে অৱলম্বন নকৰক লাগিলে, চামগুৰি সমষ্টিটোৰ কথা যে মোক সুধিছে আপুনি, মই এইটো খাটাংকৈ ক'ব পাৰোঁ যে চামগুৰিত কংগ্ৰেছ দল বা আমাৰ বিৰোধী ঐক্য মঞ্চ জিকাটো খাটাং। তাত কোনেও কেতিয়াও এইটো মানে বিজেপি জিকাটো অসম্ভৱ কথা, কেতিয়াও জিকিব নোৱাৰে, এইটো অন্ততঃ মই নিশ্চিতভাৱে ক'ব পাৰোঁ। মই আশা কৰোঁ যে বিজেপিয়ে চামগুৰিত যি ধৰণৰ এটা সন্ত্ৰাসমূলক কাম কাজ, মাৰপিট, আক্ৰমণ, হিংসাত্মক নিৰ্বাচনী পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশ বন্ধ কৰিব। আৰু হিংসাত্মক ৰাজনৈতিক পৰিৱেশ বিজেপিয়ে সৃষ্টি কৰাৰ অৰ্থটোৱে হ'ল যে তেওঁলোকে ভয় খাইছে চামগুৰিত, সেইকাৰণে তেওঁলোকে সৃষ্টি কৰিছে শাসক দল হিচাপে। মই আশা কৰোঁ যে চামগুৰিত নিশ্চিতভাৱে আমি বিৰোধী ঐক্য মঞ্চ জয়ী হ'ব পাৰিম। এতিয়ালৈকে সেই বিধায়ক মহোদয়, ধুবুৰীৰ সাংসদ মহোদয় ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন অসম কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, উপসভাপতি দীপেন ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ বিধায়িকা শিৱামণি বাইদেউ ডাঙৰীয়ানীয়ে, আমাৰ জিলা সভাপতি মহোদয়, আমাৰ শোণিতপুৰ জিলাৰ মাননীয় সভাপতি মহোদয়, আমাৰ জয়প্ৰকাশ দাস ডাঙৰীয়া, ছচিয়েল মিডিয়াৰ ৰাতুল কলিতা ডাঙৰীয়া, মঞ্চত উপবিষ্ট যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY সেৱা দল আৰু মঞ্চত উপবিষ্ট আমি ৰিজাল্টৰ দিনালৈ বাট চাই থকা চবতছে শক্তিশালী বুথৰ সভাপতিসকল, বুথৰ কমিটিৰ বিষয়ববীয়াসকল, মই আজি আপোনালোকক বুথৰ বিষয়ে এটা কথা ক'ব বিচাৰিছো। মই ভাবিছো যে চামগুৰি সমষ্টিত বুথ সভাপতি বুথ কি বুজাবলৈ ৰকিবলৈ বাকী থকা নাই। আপোনালোকে ভালকে বুথৰ সভাপতিৰ দায়িত্বটো ভালকে বুজে। এটা বুথত মিনিমাম 750ৰ পৰা মেক্সিমাম 1200লৈকে বুথ থাকে। মই যদি ধৰি লওঁ আপোনালোকক এতিয়া বিধানসভা সমষ্টিৰ চামগুৰিৰ যিকোনো এটা বুথলৈ যদি যাওঁ, আপোনাৰ 747টা বুথ আছে আৰু এই বুথৰ নামটো হৈছে আলহাজ নুৰুল হুছেইন হাই মাদ্ৰাছা স্কুল, যিটো বুথ কেন্দ্ৰ। এই বুথ কেন্দ্ৰটোত 747জন ভোটাৰ আছে আৰু ইয়াত বুথ কমিটিত 33জন বুথ কমিটিত 747টা বুথত যোগাযোগ কৰিবলৈ 33জন মানুহৰ ভিতৰত গাইপতি এজন মানুহে 22জনকৈ ভোটাৰক লগ কৰিব লাগিব। আপোনালোকৰ এজন মানুহৰ হাতত বহুত বেছি গধুৰ দায়িত্ব নাই। আপোনালোকে মাত্ৰ 22জন মানুহক আজিৰ পৰা কওক যে য'ত ডৰ গিয়া সমঝো वो पार गया। 400 পাৰ হ'ব বুলি কোৱা নৰেন্দ্ৰ মোদী চৰকাৰ 240ত ভাৰতবৰ্ষৰ জনসাধাৰণে আটকাই দিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ 26ৰ চৰকাৰ যদি আটকাব বিচাৰিছে, চামগুৰি সমষ্টিত বিজেপিক আটকাব লাগিব। তেতিয়াহে আমি কম যে বিধানসভা 26ত আমি চৰকাৰ পৰিৱৰ্তন কৰিব পাৰিম। মই আপোনালোকক এটা কথা চেলেঞ্জ কৰি আজি ইয়াত কৈছো, এই আমাৰ যিটো বিধানসভাৰ উপ নিৰ্বাচন আছে, কোনো প্ৰশাসন যন্ত্ৰ এইবাৰ ইয়াত খেলি মেলি লগাব নোৱাৰে। কাৰণ 126টাত হ'লে আমাৰ নেতাসকল ক'ৰবাত ঘূৰি ফুৰিব লাগে। 5টা সমষ্টিত আমাৰ বুথৰ পৰা কেন্দ্ৰৰ পৰা ৰাজ্যিকলৈকে প্ৰত্যেক নেতাই পহৰাদাৰক CC কেমেৰাৰ দৰে আমি পুলিং এজেণ্টৰ পৰা পুলিঙৰ ৰুমৰ পৰা কাউণ্টিঙলৈকে পহৰা দিম। যি অফিচাৰে ইয়াত 2 নম্বৰী কৰিব, মই আজিয়ে আপোনালোকক কৰিব নিস্তাৰ নহ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই সাহস নকৰে। মই যে চামগুৰিৰ পৰা আপোনালোকক কৈছো, ভয় নাখাব। ৰাহুল গান্ধীয়ে কৈছে য'ত ডৰ গিয়া সমঝো वो पार गया। বিজেপিয়ে ভয় খাইছে, সেইকাৰণে লাঠি লৈ পেলাই ইয়াত মানুহক দৌৰাইছে আমাৰ কংগ্ৰেছৰ মানুহক। মই আপোনালোকক কৈছো, হিমন্ত বিশ্ব শৰ্মাই অসমত যদি ভয় কৰে, সেইজন নেতাক ভয় কৰে যিজন নেতাই তেওঁৰ যিটো এই যে লুডু খেলি থকা আজমল
বাহিনীক ধ্বংস কৰি তছনছ কৰি ৰাজনীতিৰ তেওঁ দোকানদাৰ বন্ধ কৰি দিলে। সেইজন নেতাক ভয় খাই হিমন্ত বিশ্বৰ বাহিনীয়ে ইয়াত লাঠি দি বিধায়কক এটেক কৰিছে। মই মুছলমান সম্প্ৰদায়ৰ প্ৰত্যেকজন মানুহক আজি আপোনালোকক সাহস দিবৰ কাৰণে ইয়াত আহিছোঁ। কিমান গুণ্ডা হিমন্ত বিশ্ব শৰ্মাই উলিয়াব? 400 পাৰ মোদীয়ে কৰিব নোৱাৰিলে। মই কৈছোঁ উপনিৰ্বাচনত চামগুৰি, বঙাইগাঁও, বেহালী, চিডলি গোটেইকেইটা আমাৰ 5টা সমষ্টিত এবাৰ কংগ্ৰেছে জয়ী হ'ব, কাৰণ ৰাইজ অতিষ্ঠ হৈছে। আৰু আপোনালোকে ভয় নকৰিব। চামগুৰিত যিমান পীযুষ হাজৰিকা আহিব, যিমান জিতু গোস্বামী আহিব, চামগুৰিত সিমানেই কংগ্ৰেছৰ ভোট ডাবল বৃদ্ধি হ'ব। মই আজি সেইকাৰণে চামগুৰি এই ব্লকৰ বুথৰ সংবাদ মিটিঙৰ পৰাই পীযুষ হাজৰিকাক চামগুৰিলৈ আমন্ত্ৰণ জনাইছোঁ যে আপুনি 4খন মিটিং কৰিলে আমাৰ বুথৰ মানুহৰ কষ্ট কম হ'ব, আপুনি আহক। আপোনাক ৰাজনীতি ৰকিবুল হুছেইন ডাঙৰীয়াই শিকাইছিল, আৰু এবাৰ চামগুৰি ৰাইজে আপোনালোকক ৰাজনীতি শিকাব। যোৰহাটত যেনেকৈ গৌৰৱ গগৈ নিজিকিলে, গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰিম বুলি ভাবি কৰিছিলে, আজি মই চামগুৰিৰ পৰা কৈছোঁ আমাৰ বুথৰ সভাপতি, বুথৰ সদস্যসকলে আজিৰ পৰা ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব। যিটো যোৰহাটত সম্ভৱ নহ'ল, এইবাৰ চামগুৰিত সম্ভৱ নহয়। সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ, 2ডাল 4ডাল লাঠি ভয় নকৰিব। যিসকল পুলিচে বাধা দিছে, গৃহ বিভাগত দায়িত্বত থাকোঁতে সেই পুলিচৰো চাকৰি কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াই দি থৈ দিছিল। চামগুৰিত তেওঁলোকে ৰকিবুল হুছেইন ডাঙৰীয়াই চাকৰি দি থোৱা যিসকল ব্যক্তিক আজি তিনিচুকীয়া, হাইলাকান্দি, কৰিমগঞ্জলৈ ট্ৰান্সফাৰ কৰিছে, আৰু বুদ্ধিভ্ৰষ্ট মুখ্যমন্ত্ৰীক কৈছোঁ, এই যে তিনিচুকীয়ালৈ ৰকিবুল হুছেইন ডাঙৰীয়াই চাকৰি দিয়া মানুহে টোপোলা বান্ধি গৈছে, 25টা ভোট লগত কাটি থৈ গৈছে, আৰু 2500 ভোট পাছ কৰিবৰ কাৰণে তিনিচুকীয়াৰ পৰা ফোন মাৰি মাৰি তানজিল হুছেইনক ভোট দিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। মই সেই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে কেতিয়াও একো ভয় কেতিয়াও নাখাব। অন্তত চামগুৰি সমষ্টিত এনেকুৱা কোনো মানুহ হোৱা নাই যে ইয়াত কোনোবাই ৰেগিং কৰিব পাৰিব, ইয়াত কোনোবাই 2 নম্বৰী কৰিব পাৰিব। এইখন বুথৰ আপোনালোকে বহি দেখিলে গম পাব যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ সংগঠন কি ভালকে বুজি পায়। আৰু চাবিচক, এই বুথৰ দ্বাৰাই এই চামগুৰি সমষ্টিৰ পৰা আমি এলান কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাক গাদীচ্যুত ৰকিবুল হুছেইন ডাঙৰীয়াই কৰিব। মই আপোনালোকক ক'লোঁ। আৰু মই চামগুৰিৰ পৰা আজি হজুৰক মই আহ্বান জনাইছোঁ, হে হজুৰ মৌলানা চাহাব, আপোনাক মই এটা কথা আহ্বান জনাইছোঁ। যোৱাবাৰ মুখ্যমন্ত্ৰী আপুনি হ'ব বুলি কৈ ভোট ভাঙিলে, উজনি নামনি কৰিলে, আৰু এইবাৰ চামগুৰিত আহি আপুনি ধুবুৰীত ইমান মুখ থেকেচা খোৱাৰ পাছত কেনেকৈ আপুনি সাহস কৰিলে যে চামগুৰিত আপুনি কেণ্ডিডেট দিলে? যিকণ আপোনাৰ ভেলবত পাম বাচি আছে সেইকণো আপোনাৰ তল যাব। গতিকে হিমন্তৰ আৰু জালত ভৰি দি 2 নম্বৰী মৌলানাৰ কাম আপুনি নকৰিব। হাজাৰ হাজাৰ মৌলানা আমাৰ লগত আছে, হাজাৰ হাজাৰ আমাৰ লগত পুৰোহিত আছে, হিন্দু মুছলমান সকলো আমাৰ লগত আছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ হিচাপ ল'বৰ কাৰণে চাবিচত গভৰ্ণমেণ্ট আহিব লাগিব। আৰু আপোনালোকে কিয় ভয় কৰিছে? ভয় কৰাৰ দৰকাৰ নাই। ইয়াত হিন্দু মুছলমানৰ কথা নাই। বুলডোজাৰ চৰকাৰ, য'ত সুপ্ৰিম কোৰ্টে কৈছে যে এখন বুলডোজাৰ চৰকাৰ, বুলডোজাৰ নচলিব। চাবিচত যদি চামগুৰিৰ পৰাই আপোনালোকে এলান কৰে, মই আজি আপোনালোকক চামগুৰিত কৈছোঁ, বুলডোজাৰ জীৱনৰ কাৰণে কংগ্ৰেছ চৰকাৰে ক'ৰবাত ডাম্পিং এয়াৰপোৰ্টত পেলাই নিব। অসমত বুলডোজাৰ চলাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ দৰে দাম্ভিক দম্ভালি মাৰা নেতাক আমি কোনো কাৰণে অৱকাশ ৰাখিব নিদিম। ভয় খোৱাৰ কোনো দৰকাৰ নাই। ইতিমধ্যে আমি সদায় কংগ্ৰেছে কৈ আহিছিলোঁ, 1971 চনৰ 25 মাৰ্চৰ আগত অহা হিন্দু মুছলমানৰ গাত যাতে এটাও চাবুক কোবাব নোৱাৰে, আৰু চুপ
সুপ্ৰিম কোৰ্টে আজি সেইটো ৰায় দি আপোনালোকক নিশ্চিন্তি প্ৰদান কৰিছে। গতিকে ভয় খোৱাৰ কোনো দৰকাৰ নাই। তানজিল হুছেইন ডাঙৰীয়াক চামগুৰিত আপোনালোকে জয়যুক্ত কৰাই আপোনালোকে যাতে আপোনালোকৰ ভৱিষ্যতত যাতে কোনো পিঠিত যাতে আচৰণ কৰিব নোৱাৰে, কোনো ঘৰত যাতে বুলডোজাৰ লগাব নোৱাৰে, তাৰ কাৰণে আপোনালোকে কঁকালত টঙালি বান্ধি সংকল্প ল'ব লাগিব। তেওঁলোকে হিন্দু মানুহৰ কথা আজি স্মাৰ্ট মিটাৰে প্ৰত্যেক ঘৰ হিন্দু আৰু মুছলমানক যিটো হাৰাশাস্তি কৰিছে, হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে আবুল তাবুল বকি হিন্দু মুছলমানৰ কথা কৈ পেলাই যদি হিমন্ত বিশ্ব শৰ্মাই আকৌ ছাব্বিছৰ কাৰণে গজালি মেলিব বিচাৰিছে, তেতিয়াহ'লে ৰাইজৰ কিন্তু চবতছে বেয়া দিনটো এই চামগুৰি সমষ্টিৰ পৰা আৰম্ভ হ'ব। আপোনালোকে এটা কথা মনত ৰাখক, এই চামগুৰি সমষ্টি কেৱল ৰকিবুল হুছেইনৰ প্ৰত্যাহ্বান নহয়, চামগুৰি সমষ্টি তানজিল হুছেইনৰ কাৰণে প্ৰত্যাহ্বান নহয়, চামগুৰি সমষ্টিৰ ভৱিষ্যত ২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ অত্যুৎসাহী পত্নী আগ্ৰাসনক প্ৰত্যুত্তৰ দিবৰ কাৰণে চামগুৰি সমষ্টিৰ বাকীয়ে সিদ্ধান্ত ল'ব লাগিব যে আমি তানজিল হুছেইন ডাঙৰীয়াক নিজৰ ভাতৃ হিচাপে, নিজৰ পুত্ৰ হিচাপে আমি তেওঁক ইয়াৰ পৰা দিছপুৰলৈ পঠাই অন্তত হিমন্ত বিশ্ব শৰ্মাৰ যাতে নিদ্ৰাহৰণ কৰিব পাৰি, তাৰ কাৰণে আপোনালোকে সংকল্প ল'ব লাগিব। মই কৈছো সেইদিনাহে আপোনালোকৰ বেয়া দিন আৰম্ভ হ'ব, যিদিনাখন আপোনালোকে ইয়াত বিজেপিক ইয়াৰ পৰা যদি আপোনালোকে পঠোৱাৰ সিদ্ধান্ত কোনোবাই লয়, মোৰ বিশ্বাস কেতিয়াও নলয়। মই আহোঁতে সোমাই আহিছো, গাড়ী ৰখাই মানুহবিলাকক সোমাই সুধিছো যে ভয় খাইছে নেকি? কৈছে বাইদেউ ৰকিবুল হাছান ডাঙৰীয়াই বানপানী হ'লেও আহে, বতাহ দিলেও আহে, নৰিয়াত পৰিলেও আহে। যিটো ৰাস্তা দি আহিছো কংগ্ৰেছে বনোৱা ৰাস্তা, যিবিলাক স্কুল হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত বনোৱা ৰাস্তা, যিবিলাক চাকৰি হৈছে এটা পঞ্চায়ত ১৫০ পৰা ২০০ চাকৰি দিছে ৰকিবুল হুছেইন ডাঙৰীয়াই দিয়া, আৰু আমি শান্তিৰে বাইদেউ আছো। এই অশান্তি আমি জানো যে ইয়াত যদি তানজিল হুছেইনক জিকাই পঠাব নোৱাৰো, সেইদিনাৰ পৰা অশান্তি হ'ব বাইদেউ। ক'ৰবাত যদি আমি মিটিঙত যোৱা নাই বেলেগ কথা, কিন্তু ভোট আমি তানজিলকে দিম। আমি ইয়াত কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীকে জয়যুক্ত কৰাই পঠাম। সেয়ে মই দীঘলীয়া নকৰি আপোনালোকক এটা কথা কৈছো, বুথৰ সভাপতিসকলে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ পাহৰি নাযাব, কালিৰ বিধায়কক লাঠি দেখুৱাওঁতে ভয় খাই নাযাব। বিধায়কক লাঠি দেখুৱাইছে, বুলডোজাৰবিলাক যে চামগুৰিত চলা নাই, কাৰ কাৰণে চলাব পৰা নাই? ইয়াত পঢ়ি থকা ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে চলাব পৰা নাই। যিদিনা ৰকিবুল হুছেইন ডাঙৰীয়াক ৰাজনৈতিকভাৱে এই চামগুৰিৰ পৰা নিষ্ক্ৰিয় কৰিব পাৰিব, মই আজি ক'লো আপোনালোকক, এওঁলোকে মুছলমান মানুহক হিন্দু মুছলমানৰ কথাৰে এওঁলোকে ইয়াত বুলডোজাৰৰ ৰাজনীতি আৰম্ভ কৰিব। সেইকাৰণে আপোনালোকক কৈছো, ৰাহুল গান্ধী ডাঙৰীয়াই কোৱা কথাটো মনত ৰাখি যে আপোনালোকে ডৰো মত, ভয় নকৰিব। আৰু হিমন্ত বিশ্ব শৰ্মাই চবতছে ভয় কৰা শক্তিশালী মানুহজন আমাৰ লগত আছে, য'ত তেওঁৰ সান্দহ খোৱা পানী তল পেলাই বদৰুদ্দিন আজমল ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰত অত্যাধিক ভোটত পৰাজিত কৰি তেওঁ নিজৰ ৰাজনৈতিক বিচক্ষণতা প্ৰতিষ্ঠা কৰিছে। সেইজন ব্যক্তিৰ পুত্ৰ কেৱল ৰকিবুল হুছেইনৰ পুত্ৰ নহয়, কংগ্ৰেছ পৰিয়ালৰ এজন সদস্য হিচাপে তেওঁক জয়যুক্ত কৰাই বুথৰ সভাপতিসকলে, বুথৰ প্ৰত্যেকজন কমিটিয়ে আপোনালোকৰ এইখন এখন ভোটৰ যিটো লিষ্ট, ইয়াত আপোনালোকৰ প্ৰত্যেকজনৰ ভাগত ২২টা ২৩টাকৈ আপোনালোকৰ ভোটাৰ আপোনালোকৰ হাতত পৰিছে। আজিৰ পৰা আপোনালোকে ব্লক সভাপতিৰ পৰা, মণ্ডল সভাপতিৰ পৰা বুথৰ লিষ্ট কালেক্ট কৰি ঘৰে ঘৰে গৈ ইমান দিনে আপোনালোকৰ ওপৰত কৰি থকা মানসিক যিটো অসন্মান, মানসিক যিটো আপোনালোকক হাৰাশাস্তি কৰিছে, বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ এইটো প্ৰধান সময়। গতিকে মই দীঘলীয়া নকৰি আপোনালোকক ৰাজনৈতিক উত্তৰণৰ কামনা কৰি মই আকৌ শেষত কৈছো, চাৰ্চ অফ পাৰ বুলি কয়, চাৰ্চ অফ পাৰ কৰিব নোৱাৰিলে আৰু ২৬ত আমি চামগুৰি সমষ্টিৰ পৰা এলান কৰিছো
যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি আমি ক্ষমতাচ্যুত কৰিম আৰু আপোনালোকে দায়িত্ব ল'ব লাগিব বুলি আহ্বান জনাই মই তানজিল হুছেইনৰ ৰাজনৈতিক উত্তৰণৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে কেৱল তানজিলৰ কথা নহয়, যাতে আমাৰ দলটো শক্তিশালী হয় তাৰে কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। তানজিল হুছেইন